হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আৱাৰ ইউটিউব চেনেল ট্ৰেভেল অসমলৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মই মোৰ লগটোৰ ঘৰলৈ যাই আছোঁ। আহক আমি এতিয়া যাওঁ, মোৰ লগটোৰ ঘৰলৈ যাওঁ। আপোনালোকে চাই থাকক। ব'লক, মোৰ লগৰ ছোৱালীটোৰ ঘৰলৈ যাবলৈ মই স্কুটিখন ষ্টাৰ্ট কৰিলোঁ। আহক চাই থাকক আপোনালোকক। হে গাইজ, মই লগৰটো লগ কৰিব আহিলোঁ। আমি মানে আমি এতিয়া কলেজত যাই আছোঁ। মানে ইয়াৰ মানে এতিয়া কলেজত মানে ফৰ্ম ফিল আপ আছে। ফৰ্ম ফিল আপটো কৰোঁ ইয়াৰ লগতে। মানে পিলপিলিতে আহিলো, আমাৰ গাড়ীখন থৈ আহিলো, মানে গাড়ীত তেল নাই আমাৰ। পিলপিলি দাদা আমার লগর হয় আমার লগর হয় আমার পিলপিলি দা। এতিয়া আমি বৰ্তমান মানে কলেজত যাম, মানে ইয়াৰ মানে অনলাইন কাম আছে মানে। ফৰ্ম ফিল আপ আছে, মানে কলেজৰ মানে ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু সেইকাৰণে আমি কলেজত মানে যাই আছো আৰু গাইছ। আমি এতিয়া কলেজত মানে যাম, যাই কেনে মানে তাতে কি কি হয় বা নহয় তাতে আপোনালোকক দেখাম। 2 hours later. মংগল কলেজ মানে এইমাত্ৰ মানে আহি পালো। আপোনালোক মানে ভি পইণ্টটো মানে দেখাম এতিয়া, আপোনালোকে চাই থাকিব, ঠিক আছে? কলেজৰ ভিতৰত বৰ্তমান আহি পালো। এতিয়া আমি মানে কলেজ মানে আমাৰ লগৰ ছোৱালীটোৰ মানে কাম আছে, এতিয়া সি ফৰ্ম ফিল আপ কৰিব, তাৰপিছত আপোনালোকৰ লগ পাই আছোঁ। আমাৰ লগৰ ছোৱালীটোৰ ফৰ্ম ফিল আপটো হ'ল। আমি এতিয়া বেংকত যাই আছোঁ। বেংকৰ পৰা তাৰমানে আমাক ৰিচিপ্টটো কাটিব দিছে। ৰিচিপ্টটো কটা হোৱাৰ পাছত আমাক আকৌ ইয়াতে জমা দিব লাগিব। তাতে আমাৰ কাম হৈ যাব, তাতে আপোনালোকক লগ পাই আছোঁ। ফাইনেলি গাইছ আমাৰ বেংকৰ কামটো হৈ গ'ল। এতিয়া আমি এতিয়া কলেজত যাম আৰু এতিয়া কলেজত যাই কেনে কাগজটো জমা দিম। তাৰপিছত আমি মানে ঘৰলৈ মানে ৰওনা দিম আৰু হেল্ল' গাইড, ফাইনেলি আমাৰ লগৰ কামটো হৈ গ'ল। এতিয়া ঘৰত যাই আছোঁ বাৰু। আপোনালোকক ঘৰত যাই পেলাই লগ পাম।